তিনিবাৰ আলোচনা কৰিছো মুখ্য দায়িত্ব গ্ৰহণ কৰাৰ পাছত সেই দায়িত্ব আলোচনাৰ সময়ত আমি স্পষ্টভাৱে কৈছো মৰাণসকলক মাটি শিকে জনজাতিকৰণ দিব লাগে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে কৈ আছে যে মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কাৰোৰে আপত্তি নাই চৰকাৰখনে কৈছে মুখ্যমন্ত্ৰীও কৈছে যে মৰাণসকলক জনজাতিকৰণ দিয়াৰ আপত্তি নাই কিন্তু জনজাতিকৰণ দিব কেতিয়া আজি তাৰিখত কিন্তু আমি প্ৰশ্ন কৰিব লাগিব কেৱল কৈ থাকিলে নহব আমাৰ সমস্যাসমূহৰ কথা যদি কেৱল আলোচনা কৰিলে নহব সমস্যাসমূহ সমাধানৰ কাৰণে কিন্তু আমি কাম কৰিব লাগিব এই কথা বতৰাবিলাক কিন্তু আমি প্ৰত্যেকে ভাবি উঠিবলৈ হ'ল সেইকাৰণে কৈছো আগন্তুক দিনত ইলেকশ্যন আহি আছে ইলেকশ্যনত যেতিয়া ডাঙৰ ডাঙৰ নেতাসমূহে হিৰ ফুলাই ফুলাই আপোনালোকৰ গাঁৱলৈ গৈ ক'বগে যে আমাক ভোট দিয়ক আপোনালোকৰ সমস্যাসমূহ সমাধান কৰি দিম তেতিয়া আমি প্ৰশ্ন কৰিবৰ সাহসটো অন্তত থাকিব লাগিব আমি ক'ব লাগিব আমি অত বছৰ কৰি অহা আন্দোলনৰ মান্যতা কি দিলে আমি অত বছৰ কৰা এই আন্দোলনৰ ফলত আমি যি জনজাতিকৰণৰ দাবী কৰি আছিলো স্বাস্থ্য অনুসূচীভুক্ত চাৰিটাখনৰ দাবী কৰি আছিলো আমাৰ অঞ্চলসমূহৰ শৈক্ষিক ব্যৱস্থাসমূহৰ কথা কৈ আছিলো এই সমস্যাসমূহ সমাধান কিয় কৰা নহ'ল আমি কিন্তু এবাৰ প্ৰশ্ন কৰিব লাগিব আমি প্ৰশ্ন কৰিবলৈ এই সাহসকণ কিন্তু এবাৰ গোটাবলৈ সময় আহি পৰিছে নিশ্চিতভাৱে তেওঁলোকে ক'ব অৰুণোদয় কাটি দিম কিবা বৃদ্ধ পেঞ্চন কাটি দিম কিবা ৰেচন কাটি দিম কাটি দিয়ক তাৰ কাৰণে কিন্তু আপোনালোকে ভয় খালে নহ'ব তেনেকুৱা অৰুণোদয় আমি বহুত ল'ব পাৰিম আমি নিজে খেতি কৰি খাব পৰা জাতি এটা গতিকে আমি খেতি কৰি খাম কিন্তু আমি আমাৰ অধিকাৰৰ পৰা বিচলিত হ'লে নহ'ব সেই কথা বতৰাবিলাক কিন্তু আমি আজি তাৰিখত পাতিব লাগিব আমি প্ৰত্যেকখন মঞ্চত কৈছো যে আমাক জনজাতিকৰণ দিব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কৈ আছে আপোনালোকক জনজাতিকৰণ দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব এই কথা বতৰাবিলাক কিন্তু আমি এইবাৰ উত্তৰ বিচাৰিম আমাক বাৰে বাৰে কৈছে এতিয়া আমি যেতিয়াই আন্দোলন ঘোষণা কৰিছো তেতিয়াই কৈছে যে আপোনালোকে দিছপুৰলৈ আহক দিছপুৰত গৈ পিনে আলোচনাখিনি কৰক আপোনালোকৰ কি কি সমস্যা আছে সমাধান কৰি দিয়া হ'ব আমি দিছপুৰলৈ ইমান বছৰ যে গৈ আছিলো আলোচনা কৰি আছিলো সেই আলোচনাবোৰ কাৰ্যকৰী কিয় নকৰিলে সেই প্ৰশ্নৰ উত্তৰ কিন্তু এইবাৰ আমাক লাগিব আমি তেতিয়াহে আমি কৈ দিছো দিছপুৰক আমি এটা কথা বাৰে বাৰে কৈ আছো আমি এই আন্দোলন তেতিয়ালৈকে চলাই যাম যেতিয়ালৈকে আমাৰ সমস্যাসমূহ সমাধান নহ'ব আৰু এই আন্দোলন মৰাণ জনগণৰ আন্দোলন ইয়াক কোনো থুমুৰ কৰিব নোৱাৰে চৰকাৰখনে বিভিন্ন এজেঞ্চিৰ জৰিয়তে আমাক বিভিন্ন বল প্ৰয়োগৰ জৰিয়তে যাতে আমাৰ কণ্ঠ দুগ্ধ কৰিব পাৰে তাৰ কাৰণে কিন্তু বিভিন্ন কৌশল অৱলম্বন কৰিছে সেই কথা বতৰাবোৰক কিন্তু আমি প্ৰত্যুত্তৰ দিবৰ সময় আহি পৰিছে প্ৰত্যেকজন মৰাণ জাতিয়ে মৰাণ জনগণে আজি এই মঞ্চৰ প্ৰণ ল'ব লাগিব যে আমি মৰাণ গতিকে আমি য'তেই থাকিম আমি মৰাণৰ অধিকাৰৰ কথা পাতিম যদি বিজেপি এই চৰকাৰখনে যদি চৰকাৰী ব্যৱস্থাৰ জৰিয়তে বিদেশৰ পৰা আনি পিনি যদি অসমত বিদেশী লোকক সংস্থাপন কৰিব পাৰে তেন্তে এইখন অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী মৰাণসকলক কিয় জনজাতিকৰণ দিব নোৱাৰে এই কথা বতৰাবিলাক কিন্তু এইবাৰ আমি প্ৰশ্ন কৰিম আমি সেইকাৰণে কৈ দিছো চৰকাৰক আলোচনাৰ নামত আমাক দিল্লী দিছপুৰলৈ মাতিব নালাগে আমি ইয়াতে আছো ইয়াতে আন্দোলন কৰি থাকিম আপোনালোকে দিছপুৰত বহি এবাৰ কৈ দিয়ক যে আমুক তাৰিখে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টো আমুক তাৰিখে সমাধান কৰি দিম নিশ্চিতভাৱে এই আন্দোলন নিশ্চিতভাৱে আমি আমাৰ মৰাণ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিম আগন্তুক দিনত কি কৰিম গতিকে আমাক দিছপুৰলৈ মাতি নিবৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰাৰ কোনো প্ৰয়োজন নাই সেইটোৱে বিভিন্ন মন্ত্ৰীসকলে ফোন কৰি আছে ৰাতি ৰাতি ভাবুকি দি আছে বিভিন্ন ধৰণৰ প্ৰশাসনিক বিষয়াসকলে ভাবুকি দি আছে যে তোমালোকৰ কথা কৈ দিম দিছপুৰত তোমালোকৰ কথা মৰাণ ৰাইজে নুশুনে তোমালোকৰ নেতৃত্বৰ কথা আমাৰ কথা মৰাণ ৰাইজে শুনিব নহয় সেইটো ডাঙৰ কথা নহয় কিন্তু আমি এইখন অসমত আমাৰ অধিকাৰ থাকিব নাথাকে আজি তাৰিখত কিন্তু সেইটোহে আমাৰ আচল কথা আজি জয়কান্ত বৰাৰ সাধাৰণ সম্পাদক হৈ আছো কালি নাথাকিব পাৰো কিন্তু আমাৰ জাতিটোৱে কিন্তু ন্যায় পাব লাগিব প্ৰতিটো মুহূৰ্তত এই কথাটোহে আমাৰ কাৰণে ডাঙৰ কথা আমি ডাইৰেক্ট কৈছো যে আপুনি যি ক'ব আছে কৈ দিয়ক আমাৰ তাত কোনো ভয় খাবলগীয়া একো নাই আপুনি যি কৰিব আছে কৰি লওক তাতো ভয় খাবলগীয়া একো নাই এই কথা বতৰাবিলাক কিন্তু এইবাৰ আপুনি প্ৰত্যুত্তৰ দিব লাগিব গতিকে আমাৰ জাতীয় গণমঞ্চ আজি গঠন হৈছে আমাৰ এগৰাকী ভাল দক্ষ ব্যক্তিৰ হাতত আজি এই জাতীয় গণমঞ্চৰ সভাপতিৰ দৰে দায়িত্ব বহন দিছে এগৰাকী সাধাৰণ সম্পাদক যিগৰাকীয়ে ভৱল নেতৃত্বত এদিন মৰাণ জনগণে সৰ্বোচ্চ শক্তিৰ আন্দোলন চলাই নিছিল ভোলেন বৰুৱাদেৱ গতিকে দুইগৰাকীৰ প্ৰতি আমাৰ অমল বিশ্বাস আছে মৰাণ জনগণৰ বিশ্বাস আছে তেওঁলোকে এই নেতৃত্বত আমাৰ স্ব অধিকাৰৰ কাৰণে সংগ্ৰাম আমাৰ জাতিটোৱে পাবলগীয়া অধিকাৰসমূহৰ কাৰণে যিদৰে আমি জাতিটোৱে একত্ৰিতভাৱে সংগ্ৰাম চলাইছো আগন্তুক দিনত এই জাতীয় মঞ্চকো কিন্তু একত্ৰিতভাৱে আমি আগবঢ়াই নিব লাগিব এই উত্থানৰ কাৰণে কিন্তু আমি প্ৰত্যেকজন মৰাণ ৰাইজে অংশীদাৰ হ'ব লাগিব তেওঁ বিজেপি থাকক কংগ্ৰেছত থাকক সেইটো ডাঙৰ কথা নহয় তেওঁ আছু কৰিছে এজেপি কৰিছে এইটো ডাঙৰ কথা নহয় কিন্তু আমি মৰাণ
আমি পৰিচয় দিবলৈ কাৰণে আমি এই জাতীয় গণমঞ্চবোৰক সেইদৰে আগুৱাই ল'ব লাগিব আমি প্ৰত্যেকগৰাকী মৰাণ ৰাইজলৈ মৰাণ ছাত্ৰ সন্থা মুকলি আহ্বান আপোনালোকে মুকলিভাৱে ওলাই আহক মুকলিভাৱে ওলাই আহি আপোনালোকে নিজৰ পৰিচয়সমূহ দাঙি ধৰিবৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰক কাৰণ চৰকাৰে বহু প্ৰতিশ্ৰুতি দিলে বিভিন্ন ৰাজনৈতিক দলসমূহে আমাক প্ৰতিশ্ৰুতি দিলে এতিয়া দেখিছে আপোনালোকে আমাৰ এই আন্দোলনখন ৰখিবৰ কাৰণে কেনেকুৱা ধৰণৰ বেবেৰিং বাং কথাবিলাক হৈ আছে যিগৰাকী ব্যক্তি অসমৰ আন্দোলনৰ জৰিয়তে অসমৰ পৰিচয় ঘটিছিল আজি তেওঁ বিধায়ক অসমৰ এগৰাকী অসমৰে আমাৰ অসমৰে সন্তান কিন্তু সেইগৰাকী ব্যক্তিয়ে কেনেদৰে আচলতে আমাৰ আন্দোলনখন যাতে বিচলিত কৰি দিব পাৰে আমাৰ মৰাণসকলৰ ঐক্যতা ভংগ কৰিব পাৰে কেনেদৰে বক্তব্যবোৰ প্ৰদান কৰিছে আমি কোনো বিজেপি এজেণ্টৰ পৰা পইচা লৈ আন্দোলন কৰা নাই এই আন্দোলন মৰাণ ৰাইজে কৰা স্বতঃস্ফূৰ্ত আন্দোলন এই মঞ্চৰ পৰাই তেওঁ কৈ থলো গতিকে এই আন্দোলনক বিচলিত কৰিব নোৱাৰে জয়কান্ত বৰাৰে নকৰিলেও মৰাণ ৰাইজৰ কাৰণে কিন্তু মৰাণ ৰাইজে এই আন্দোলন কৰিব নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিব সেই কথা বতৰাবিলাক কিন্তু তেওঁ কৈ থলো গতিকে আমি আশা ৰাখিছো আমি আপোনালোকক এটা কথা কৈছো জাতীয় গণমঞ্চৰ জৰিয়তে যিদৰে আমি শক্তিশালী এটা ৰাজনৈতিক অধিকাৰৰ কাৰণে কথা পাতিছো আমি কৈছো যে এই দলটোৱে কেতিয়াও পঞ্চায়ত ইলেকশ্যন বা এমপি ইলেকশ্যন বিধায়ক ইলেকশ্যনৰ কাৰণে আশা কৰা নাই কিন্তু আমাৰ যি আজন্ম অধিকাৰ পূৰ্ণ স্বায়ত্ব শাসন এই স্বায়ত্ব শাসন কিন্তু আমাৰ হাতত থাকিব লাগিব আমি চৰকাৰক বুজাই দিব লাগিব এই স্বায়ত্ব শাসনৰ জৰিয়তে যে আমি অধিকাৰৰ কাৰণে আমি একগোট হ'ব পাৰো আৰু আগন্তুক দিনত হ'ব লগা ইলেকশ্যনত আমি প্ৰত্যেকে এই গণমঞ্চক শক্তিশালীভাৱে উত্থান কৰি দেখুৱাব পাৰিব লাগিব পাৰিম নে ৰাইজ আমি একেলগে যুঁজিম নে আৰু একেলগে যুঁজাৰ শক্তি কিন্তু থাকিব লাগিব কাৰণ আমি সময় প্ৰত্যুত্তৰ দিয়াৰ সময় আজি সময় আমি আঁচনিৰ কথা পতা সময় নহয় আমি যদি আঁচনিৰ পিছত দৌৰি থাকিম এদিন আমি আমাৰ অধিকাৰ হেৰাই যাব অসমৰ পৰা যিদৰে বৰাহী জনগোষ্ঠীটো নিচিন্ন হৈ গ'ল সেইদৰে আমাকো এদিন নিচিন্ন কৰি দিব আপোনালোকে গম পায় আমাৰ জনসংখ্যা কিমান গতিকে চৰকাৰী এজেঞ্চিবিলাক ইমানে শক্তিশালী আপোনালোকে গম পায় সেই শক্তিশালী সমস্যা সেই শক্তিশালী এজেঞ্চিটো কিন্তু আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে শক্তিশালী থাকিব লাগিব গতিকে আশা ৰাখিছো এই জাতীয় গণমঞ্চৰ যি আজি ঘোষণা কৰা হৈছে এই ৰাজনৈতিক দলটো আপোনালোকৰ নিজৰ বুলি ভাবি ল'ব প্ৰত্যেকগৰাকী মৰাণ ৰাইজে নিজৰ অন্তৰৰ আঁকোৱালি ল'ব আৰু আগন্তুক দিনত উত্থানৰ কাৰণে প্ৰত্যেকজন মৰাণ ৰাইজে প্ৰতিগৰাকী মৰাণ আবাল বৃদ্ধাৰ পৰা প্ৰতিগৰাকী মৰাণ ৰাইজে কিন্তু নেতৃত্ব বহন কৰিব তেওঁলোকে নেতৃত্ব দি যাব আমি আশা ৰাখিছোঁ তেওঁলোকৰ ওপৰত অবাধ বিশ্বাস আছে আৰু সেই বিশ্বাস যাতে তেওঁলোকে ভংগ নকৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ আৰু মৰাণ ৰাইজে এইবাৰ আমি এবাৰ শক্তি দেখুওৱাৰ সময় একত্ৰিতভাৱে যুঁজাৰ সময় গতিকে একত্ৰিতভাৱে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অহা 10 তাৰিখে তিনিচুকীয়াত শক্তিশালীভাৱে আমি এখন জোৰ সমদল কৰিব লাগিব যিখন জোৰ সমদল অসমৰ ইতিহাসত লিপিবদ্ধ হ'ব লাগিব মৰাণ ৰাইজে পাৰে আৰু মৰাণ ৰাইজে যি কয় সেই কৰি দেখুৱায় সেই কথাখিনি কিন্তু আপোনালোকে উপলব্ধি কৰিব লাগিব সেইকাৰণে আমি প্ৰত্যেকগৰাকী ইয়াত উপস্থিত মৰাণ ৰাইজলৈ এটাই আহ্বান অহা 10 তাৰিখে তিনিচুকীয়াত হ'বলগীয়া জোৰ সমদল কাৰ্যত শক্তিশালীভাৱে অংশগ্ৰহণ কৰক কাৰণ আমি আজি যদি অধিকাৰৰ কথাটো নেপাতিম বা আমাৰ অধিকাৰসমূহ যদি আমি আজি আঁতৰি আনিব নোৱাৰিম এদিন নহয় এদিন আমাকেই কিন্তু সেই অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰি দিব আজি সময় সমাগত এই সময় যুঁজাৰ সময় আমাৰ কাৰণে নহয় আমাৰ উঠি অহা ভৱিষ্যতৰ কাৰণে যুঁজিব লাগিব এইখিনি কথাকে আপোনালোকৰ আগত বক্তব্য ৰাখিলোঁ আমি সকলো ৰাইজলৈ পুনৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ আৰু জাতীয় গণমঞ্চলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে যাতে জাতিটোৰ হকে শক্তিশালীভাৱে কাম কৰিব আৰু যাতে যি আদৰ্শৰে এই জাতীয় গণমঞ্চ আজি প্ৰতিষ্ঠা হৈছে বা আজি ঘোষণা কৰাইছে সেই আদৰ্শৰে যাতে আগন্তুক দিনত কাম কৰি খাই মৰাণ ৰাইজৰ আদৰ্শ বুটলিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ প্ৰতিগৰাকী কৰ্মীলৈ এই গণমঞ্চত জড়িত হোৱা প্ৰতিগৰাকী কৰ্মীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আমি একেলগে ক'ব বিচাৰিছোঁ সকলোৱে থিয় হৈ এবাৰ জাতীয় গণমঞ্চৰ কাৰণে আমি এটা শ্লোগান দিব বিচাৰিছোঁ জাতীয় গণমঞ্চ জিন্দাবাদ মৰাণ সঠিক বিকাশ
সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু অহা 10 তাৰিখে হ'বলগীয়া জোৰ সমুদল কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিব বুলি আশা ৰাখি মোৰ কবলৈখিনি সামৰণি মাৰিছো। জয় তো মৰাণ জাতি, জয় আই অসম।